ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ডিয়াৰ ফিউচাৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি আমি সেবাৰ নৱম শ্ৰেণীৰ গণিত বিষয়টো আৰম্ভ কৰিম। সদ্যহতে আমি অনুশীলনী আৰু তাৰ লগত জড়িত বিশেষ কথাবোৰ কৈ যাম আৰু শেষত আমি MCQ আলোচনা কৰিম। তোমালোকক ৰিকুৱেষ্ট থাকিল যাতে এই চেনেলটো সাবস্ক্ৰাইব কৰা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰা। আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহলে কমেন্টত সুধিব পাৰিবা। তেনেহলে আহা আমি আৰম্ভ কৰোঁ। প্ৰথম অনুশীলনী 1.1। আমি ইয়াতে এই সংখ্যা প্ৰণালী ইয়াতে জানিবলগীয়া বিশেষ কথাকেইটা হ'ল, প্ৰথম আমি সংখ্যাকেইটা চিনি পাব লাগিব। প্ৰথম আছিল আমাৰ n নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা আছিল আমাৰ 1 পৰা আৰম্ভ কৰি গোটা সংখ্যাবিলাক 1 2 3 4 এনেদৰে গৈ থাকিব, শেষ নাই। তাৰ পিছত হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাবোৰ আছিলে 0 পৰা আৰম্ভ হয়। ইয়াতকৈ এটা বেছি আছে খালি 0টো। বাকি স্বাভাৱিক সংখ্যাত যিকেইটা আছে সেইকেইটাই থাকিব 1 2 3। আমাৰ আটাইতকৈ যদি সৰু পূৰ্ণ সংখ্যা লাগে তেতিয়াহলে আমাৰ 0 হ'ব। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হয় তেতিয়া আমাৰ 1 হ'ব। আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা আমি নাপাম। তেনেদৰে আমাৰ আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা আমি নাপাম। এইখিনি আগতে আমি পঢ়ি আহিছোঁ। তাৰ পিছত অখণ্ড সংখ্যাটো আমি চাই পাইছোঁ যোৱা বছৰ, মানে 8ত অখণ্ড সংখ্যা পাই আহিছোঁ। অখণ্ড সংখ্যা আছিলে আমাৰ অখণ্ড সংখ্যা জেডেৰে সূচায় আৰু ইন্টেজাৰ্ছ আইৰেও সূচায় কেতিয়াবা। অখণ্ড সংখ্যাবিলাক আমাৰ আৰম্ভও নাই শেষও নাই। ইফালে আমাৰ মাইনাছবিলাকো থাকে, -3 -2 -1। তাৰপিছত মাজতে 0টো থাকিব। তাৰপিছত ধনাত্মক সংখ্যাবিলাকো থাকিব 1 2 3 ... এইবিলাক শেষ নাই। ঠিক তেনেকে এতিয়া আমি নতুনকৈ এই বছৰ পালোঁ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কিউৰে সূচায়, ৰেচনেল নাম্বাৰ। পৰিমেয় সংখ্যাবিলাক কোনবিলাক? যিবিলাক সংখ্যা আমাৰ ভগ্নাংশত লিখিব পাৰি, p/q আৰ্হিত লিখিব পাৰি, সেইবিলাকক আমাৰ পৰিমেয় সংখ্যা বোলে। য'ত p আৰু q দুটা অখণ্ড সংখ্যা, অৰ্থাৎ এই অখণ্ড সংখ্যাত যিমানবিলাক পাইছোঁ ইয়াতে মাইনাছে থাকক বা প্লাছে থাকক এইবিলাক হ'ব পাৰে। মাত্ৰ কি তলৰ কিউটো 0 হ'ব নোৱাৰে। তলৰ কিউটো কিয় 0 হ'ব নোৱাৰে? আমাৰ ভগ্নাংশ মানে তলৰটোৰে ওপৰটোক হৰণ কৰা বুজায়। এতিয়া তলৰ সংখ্যাটোৰে অৰ্থাৎ 0ৰে যিকোনো সংখ্যাক আমি হৰণ কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ কি হ'ল তলৰ কিউটো 0 হ'ব নোৱাৰে। বাকী ইয়াতে অখণ্ড সংখ্যা যিমানবিলাক আছে গোটেইবিলাকৰ যিকোনো এটা থাকিব পাৰে। এইটো হ'ল পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যা p/q আৰ্হিত লিখিব পাৰি, য'ত p আৰু q দুটা অখণ্ড সংখ্যা আৰু q = 0 তেনেকুৱা সংখ্যাবিলাকক আমাৰ পৰিমেয় সংখ্যা বোলে, ইংৰাজীত ৰেচনেল নাম্বাৰ। আৰু ইয়াক তলৰ যিটো আমাৰ q আছে এইটোৰে সূচায়, কিউৰে সূচায়। এতিয়া আমি অনুশীলনী আৰম্ভ কৰিম। 1.1ৰ প্ৰথম প্ৰশ্নটো সুধিছে, ইয়াতে সুধিছে শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত, ইয়াত p q অখণ্ড সংখ্যা আৰু q = 0 প্ৰকাশ কৰিব পাৰিনে? চিম্পল কথা। আমাৰ পৰিমেয় সংখ্যা শূন্যটোও হ'ব, কাৰণ আমাৰ অখণ্ড সংখ্যা যিমানবিলাক আছে সেই গোটেইবিলাক আমাৰ পৰিমেয় সংখ্যাৰ ভিতৰত পৰে। আমাৰ পৰিমেয় সংখ্যাৰ p/q আৰ্হিৰ কিউটোহে 0 হ'ব নোৱাৰে, কিন্তু pটোতো 0 হ'ব পাৰে। এতিয়া pৰ মান 0 হ'ল, তলত আমি যি দিওঁ আমি তাকেই দিব পাৰোঁ। 1 দিলেও আমাৰ এইটো মান 0ই হ'ব, ইয়াতে তলত 2 দিলেও আমাৰ 0 হ'ব। মুঠতে p/q আৰ্হিৰ হ'ল। গতিকে এইটো পৰিমেয় সংখ্যা, শূন্যটো পৰিমেয় সংখ্যা হয়। আৰু পাৰিনে প্ৰকাশ কৰিব পাৰিনে সুধিছে? পাৰে। যদি উদাহৰণ দিব লাগে এনেদৰে দিব পাৰি, 0/1 বা 0/2 লিখিব পাৰি। ঠিক আছে। এতিয়া আমাৰ নেক্সট প্ৰশ্ন 2 নম্বৰ। 2 নম্বৰটো সুধিছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। এতিয়া চাবা, আগতে আমি সংখ্যা ৰেখা পাই আহিছিলোঁ। সংখ্যা ৰেখাবিলাক আছিল আমাৰ এনেকুৱাকৈ চিধা এডাল আঁচ, য'ত দুয়োফালে কাৰ্চিন থাকে। অৱশ্যে স্বাভাৱিক সংখ্যাত এক চাইডে কাৰ্চিন থাকিব, কাৰণ ইয়াতে যদি 0 হয়, 0ৰ পৰা আৰম্ভ স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হ'ব, আৰু পূৰ্ণ সংখ্যা হ'লে
0ৰ পৰা আৰম্ভ হ'ব আৰু এই ডিষ্টেন্সবিলাক সমান সমান হ'ব লাগে ইয়াৰ পৰা ইয়ালৈ যিমান দূৰ এইটোৰ পৰা এইটোলৈ সমান সিমান দূৰ স্কেলেৰে জুখি জুখি দিব লাগিব তাৰপিছত এইফালে মাইনাছ অখণ্ড সংখ্যাৰ আমাৰ মাইনাছবিলাকো থাকিব এতিয়া ইয়াতে যেনিবা 0 1 2 3 তাৰ পাছৰ সংখ্যাটো আছে 4 এতিয়া আমি যদি আমাৰ পৰিমেয় সংখ্যাৰ এইটো ভাবি লওঁ তেতিয়াহ'লে এইবিলাকৰ মাজত অসংখ্য সংখ্যা আছে ইয়াতে আমাৰ 0ৰ পৰা 1ৰ মাজতো 0.1 0.2 0.3 দুনিয়াৰ সংখ্যা আছে আকৌ তেনেদৰে আমাৰ 3 আৰু 4ৰ মাজত তেনেকুৱাকৈ পইণ্টত যিমানবিলাক সংখ্যা আছে গোটেইবিলাক সংখ্যা আমি ইয়াতে বহাব পাৰোঁ কেনেকুৱা সংখ্যা 3.1 3.2 3.3 3.4 নাইবা 3.11 এটা বেলেগ হ'ব আৰু 3.12 এনেকুৱা দুনিয়াৰ উলিয়াব পাৰি বহুত কিবিলাক উলিয়াব পাৰি তাৰ উপৰিও আমি এইবিলাক দশমিকত নিলিখি ভগ্নাংশটো লিখিব পাৰোঁ ভগ্নাংশত কেনেকুৱা 3/4ৰ আমাৰ 3/1 লিখিব পাৰি আকৌ 4টো 4/1 লিখিব পাৰি ইয়াত আমাৰ ভগ্নাংশৰ নিয়ম আছিল তলে ওপৰে আমি একে একে সংখ্যা হৰণ বা পূৰণ কৰিব পাৰোঁ ইয়াতে যদি আমি এতে ডাঙৰ সংখ্যা এটা পূৰণ কৰি দিওঁ ধৰা হ'ল 10 পূৰণ কৰিলোঁ তলতো 10 পূৰণ কৰিলোঁ 4ৰ লগতো এনেকৈ 10 পূৰণ কৰিলোঁ 1ৰ লগতো এটা 10 পূৰণ কৰিলোঁ তেতিয়াহ'লে এইটো হ'ব 30/10 30/10 আকৌ এইটো হ'ব 40/10 এতিয়া ইয়াতৰ মাজত আমি যিমানবিলাক সংখ্যা আছে লিখিব পাৰোঁ কিমান কি হ'ব এই 3 আৰু 4ৰ মাজত থকা সংখ্যাবোৰ আমি এনেদৰে লিখিব পাৰোঁ কি হ'ব 10 31/10 তাৰপিছত 32/10 তেনেকৈ 33/10 এনেকৈ গৈ গৈ আমি বহুকেইটা লিখিব পাৰোঁ ইয়াতে মাত্ৰ আমাক 6টা লিখিব দিছে 6টা লিখিব পাৰোঁ গতিকে এনেকুৱাকৈ আমি কৰিব পাৰোঁ নেক্সট প্ৰশ্ন সুধিছে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়া এতিয়া চাবা এতিয়া এইটো ভগ্নাংশতে কৈছে ভগ্নাংশত হ'লে 5/3 আৰু 5/4 ইহঁতৰ মাজত ডাইৰেক্ট আমি বিচাৰি নাপাবও পাৰোঁ তেতিয়াহ'লে কি কৰিম আমি ভগ্নাংশটো ডাঙৰ কৰি লওঁ 5/3ৰ 5ৰ তলত আমি কি কৰিব পাৰোঁ 5 10 গুণ 50 কৰি ল'ব পাৰোঁ আকৌ তাতকৈ বেছি ডাঙৰো কৰিব পাৰি ওপৰতো আমাৰ 30 হ'ব তেনেকুৱা আৰু এইটোতো আমাৰ কি হয় এইটোত আমাৰ 5 10 গুণ 50 হ'ল ওপৰত আমাৰ 40 হ'ল এতিয়া ইয়াৰ মাজত আমি বেলেগ বেলেগ সংখ্যাবিলাক দিব পাৰোঁ কেনেকুৱা হ'ব পাৰে 50/31 50/32 তেনেদৰে আমি বহুকেইটা দিব পাৰোঁ কেইটা দিছে মাত্ৰ 5টা দিছে 5টা আৰামছে পাম ইয়াতে যে আমি 10 10 পূৰণ কৰিছোঁ এনেকুৱা নহয় যে 10ই পূৰণ কৰিব লাগিব বেলেগো কৰিব পাৰোঁ আমি ইয়াতে 5/3 আছিলে আমাৰ 5/3 তলত 2 2 পূৰণ কৰিব পাৰোঁ তেতিয়াহ'লে 10/3 2 6 হ'ব আৰু এইটো আমাৰ কি হ'ব 10/5 4 2 8 হ'ব গতিকে আমি তেনেকৈ আমি সৰু সংখ্যাও পূৰণ কৰিব পাৰোঁ কিন্তু আমাৰ এই 6 আৰু 8ৰ মাজত আমি যেহেতু আমাৰ 6টা সুধিছে গতিকে 6টা আমি সংখ্যা নাপাম গতিকে ডাঙৰ সংখ্যা দিলোঁ তেতিয়াহ'লে পাম আমি একদম চিম্পল তাৰপিছত আমাৰ এতিয়া লাগিল তলৰ কেইটা ইয়াতে তলৰ উক্তিবোৰ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা এতিয়া ইয়াতে চাবা প্ৰথম প্ৰশ্নটো হৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এইটো সঁচা কথা আৰু এইটো আমাৰ সংখ্যাৰ যিকেইটা আমাৰ কোৱা গ'ল সেইকেইটা আমাৰ এনেদৰে লিখিব পাৰি স্বাভাৱিক সংখ্যাটো এইকেইটা ধৰি ল'লোঁ তাৰপিছত ইয়াৰ ভিতৰতে সোমাই থাকিব কাৰ পূৰ্ণ সংখ্যাৰ ভিতৰত থাকিব স্বাভাৱিক সংখ্যাটো তাৰপিছত আকৌ ইয়াতকৈ ডাঙৰ সংখ্যাটো হ'ল অখণ্ড সংখ্যা আকাত ভাল নহ'ল যি হওক অখণ্ড সংখ্যা তাৰ পাছত এই গোটেইবিলাক আকৌ সোমাই থাকিব ক'ত পৰিমেয় সংখ্যাত গতিকে আমাৰ এই প্ৰত্যেকটো স্বাভাৱিক সংখ্যা ভিতৰত আছিল আমাৰ স্বাভাৱিক সংখ্যাটো প্ৰত্যেকটো স্বাভাৱিক সংখ্যা আমাৰ কি হ'ব একোটা পূৰ্ণ সংখ্যা হ'ব প্ৰত্যেকটো পূৰ্ণ সংখ্যা একোটা আমাৰ অখণ্ড সংখ্যা হ'ব আকৌ প্ৰত্যেকটো অখণ্ড সংখ্যাই আমাৰ একোটা কি হ'ব পৰিমেয় সংখ্যা হ'ব এতিয়া প্ৰশ্নটো আমাৰ শুদ্ধ হ'ল
এতিয়া 2 নম্বৰ প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটো অশুদ্ধ কাৰণ আমাৰ কি হ'ল অখণ্ড সংখ্যাটো ডাঙৰ আছিল তাৰ ভিতৰত আছে পূৰ্ণ সংখ্যা গতিকে প্ৰত্যেকটো অখণ্ড নহয় কিন্তু প্ৰত্যেকটো পূৰ্ণ সংখ্যাই একোটা অখণ্ড সংখ্যা হয় এইটো আমাৰ শুদ্ধ নহয় উদাহৰণ হিচাপে আমি যথাৰ্থতা দিয়াৰ কাৰণে উদাহৰণ দিম আমি উদাহৰণটো আমাৰ কি হ'ল -2 এটা অখণ্ড সংখ্যা কিন্তু -2টো আমাৰ কি নহয় পূৰ্ণ সংখ্যা নহয় একেবাৰে সিম্পল 3 নম্বৰ চোৱা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটো ওলোটাকৈ কৈছে গতিকে এইটোও নহয় আমাৰ তলতটো হ'ল আমাৰ অখণ্ড সংখ্যা হ'লে ওপৰতটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব গতিকে প্ৰতিটো পৰিমেয় সংখ্যা নহয় ধৰা হ'ল 2/1 এইটো এটা পৰিমেয় সংখ্যা হয় কিন্তু এইটো কি নহয় অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যা হ'বলৈ গোটা সংখ্যা হ'ব লাগিব মাইনাছে থাকক বা প্লাছে থাকক -1 হ'ব -2 -3 নাইবা +1 +2 +3 এইবিলাক হ'ব গতিকে এনেকুৱা ঠিক আছে ধন্যবাদ থাকিল এতিয়া আমি নেক্সট ডে আমি ইয়াৰে 1.2টো আৰম্ভ কৰিম আজি 1.1ৰ এইখিনি আছিল তোমালোকক শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ